नमस्कार बंधुসকল जेएस गार्डेनिंगলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো কেনেকৈ ডিসপোজেবল গ্লাছত এডাল তুলসী গছ ৰুব পাৰি। এয়া চাওক। এতিয়া চাওক, ইয়াৰ কাৰণে আপোনালোকক কিহৰ প্ৰয়োজন হ'ব? গ্লাছ আৰু মাটি। এয়া চাওক। ইয়াৰ কাৰণে আপুনি গ্লাছ ল'ব। এতিয়া দেখিছেনে? ইয়াত চাওক, ইয়াত ফুটা কৰি লোৱা হৈছে। এইটো ড্ৰেনেজৰ কাৰণে, মানে পানী ওলাই যাবৰ কাৰণে। তুলসী গছত আমি ৰাতিপুৱা আৰু সন্ধিয়া পানী দিওঁ, কিন্তু ইয়াত যদি বেছি পানী হৈ যায় তেতিয়া গছটো মৰি যাব পাৰে বা ডেমেজ হৈ যাব পাৰে বা ভালকৈ গ্ৰোথ নহ'বও পাৰে। সেইকাৰণে আমি ইয়াত ফুটা কৰি ল'ব। এতিয়া আপুনি ইয়াত দুটা ফুটা বা তিনিটা ফুটাও কৰি ল'ব পাৰে। এইটো চাওক, অলপ ডাঙৰ গ্লাছ, সেইকাৰণে আমি তিনিটা ফুটা কৰি লৈছোঁ। এতিয়া যদি আপুনি সৰু গ্লাছ লয় তেতিয়া এটা ফুটা কৰিলেও হৈ যাব। আৰু তাৰপিছত ইয়াক লাগিব মাটি। এয়া চাওক, মই মাটি লৈছোঁ। ইয়াৰ কাৰণে মই মাটি লৈছোঁ নৰ্মেল বাগিচাৰ মাটি, শুকান গোবৰ আৰু বালি। শুকান গোবৰ এনেকুৱা গোবৰ ল'ব যিটো গোবৰৰ গোন্ধ নাথাকে। এতিয়া এই তিনিটা মিশ্ৰণ কৰি আপুনি গ্লাছটোত ভৰাব আৰু পুলি ৰুব পাৰে। এতিয়া কেনেকুৱা পুলি ল'ব? আপুনি গুটিৰ পৰা গজালি ওলাইও ল'ব পাৰে, বা আপুনি তুলসী গছৰ তলত যে সৰু সৰু পুলি থাকে সেই পুলিবিলাকো আপুনি ৰুব পাৰে। এতিয়া আপুনি বালিখিনি ভৰাই তাৰপিছত পুলিডাল ৰোৱাৰ পিছত আপুনি পৰ্যাপ্ত পৰিমাণে পানী দিব তাতে, আৰু ৰাতিপুৱা আৰু সন্ধিয়া পানী দি থাকিব। তেতিয়া আপোনাৰ গছপুলিটো ভালকৈ জি উঠিব। আৰু যেতিয়ালৈকে গছপুলিটো ভালকৈ জি নুঠে তেতিয়ালৈকে আপুনি এইটো ছাঁত ৰাখিব। আৰু এইটো আমাৰ তুলসী গছক আমাক ৰ'দ লাগে, কিন্তু যেতিয়ালৈকে ই ভালকৈ জি নুঠে তেতিয়ালৈকে আপুনি ছাঁত ৰাখিব, আৰু ছাঁত ৰাখিলে ই ভালকৈ গ্ৰোথ হ'ব। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।